हेलो गाइस সকলোকে নমস্কাৰ জনাইছো মোৰ ইউটিউব চেনেললৈ। তো আজি আকৌ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি দুয়ো সখী গৈ আছো কামাখ্যা। তো তাত কি ঘটনা ঘটে বা আহোঁতে যাওঁতে কি ঘটনা ঘটে সকলোখিনি ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক। তো বৰ্তমানলৈকে এখনো গাড়ী আহিবই নাই ৰ'ব। এতিয়া কি হ'ব জীৱন আৰু কি হ'ব, জীৱন ধন্যই। তাৰপিছত ৰখি ৰখি এখন গাড়ী পালোঁৱেই আমি লগালগ। তো চলো। আহি আৰু আধাতে জাম পাই গ'লোঁ আৰু এইফালে একদম প্ৰখৰ ৰ'দ, তাতে আৰু জামত ফচি আছোঁ নকওঁ আৰু একদম গৰম দেই আৰু এইফালে এম্বুলেঞ্চ এখন আহি আছিল। তো এম্বুলেঞ্চখনক অলপমান ছাইড লাগি কিনে তেখেতসকলক যাবলৈ দিয়া হৈছে। তো আমি কামাখ্যা গেট আহি পালোঁ। তো ইয়াৰ পৰা মেইন মন্দিৰলৈ যাব লাগিব গাড়ীত। তো বলক। তো নাৰ্চাৰীত গাড়ী উঠি আমি এতিয়া ওপৰলৈ গৈ আছোঁ মন্দিৰলৈ। তো একেবাৰে একদম ওপৰলৈ যিমানে গৈ আছোঁ সিমানে ঠাণ্ডা ঠাণ্ডা হাৱা আৰু এইফালে আপোনাৰ চাৰিওফালে সেউজীয়া গছ গছনি আৰু চাফা ৰাস্তা, একদম মনটো পবিত্ৰ পবিত্ৰ লাগি গৈছে। তো আগলৈ আৰু বহুত ভাল ভাল ঠাই আছে। তো বলক। ইয়াতে আমি গাড়ীৰ পৰা নামি ল'লোঁ। তো ইয়াৰ পৰা আৰু যাব লাগিব, ইয়াৰ পৰা গাড়ী নাযায় আৰু। তো বলক। তো আমি ভিতৰলৈ সোমাই আহি আছোঁ। তো আৰু আগলৈ গৈ আছোঁ। তো বলক। ভিতৰলৈ সোমাই কিবা ঠাণ্ডা ঠাণ্ডা অনুভৱ। আৰু আমি ধূপ চাকি জ্বলোৱাৰ কাৰণে হাত ভৰি ধুই ল'লোঁ। আৰু আমি মেইন মন্দিৰটো দৰ্শন কৰা নহ'ল, কাৰণ আমাৰ আহোঁতে অলপ পলম হ'ল। তো পিছত আৰু কেতিয়াবা সোনকাল আহি কিনে মেইন মন্দিৰ দৰ্শন কৰিব লাগিব। এতিয়া সেৱা কৰি আহিলোঁ। সেৱা কৰি আহি ইয়াতে অলপমান জিৰাইছোঁ। তো খুবেই ভাল লগা এটা পৰিৱেশ, একদম ঠাণ্ডা ঠাণ্ডা পৰিৱেশ একদম।
আমি দুখন ফটো উঠিলোঁ বাপৰে ফটো দাম এখনত 200 টকাকৈ লৈছে তো গাইজ ঘূৰি ঘূৰি অলপমান জিৰণি ল'লোঁ ইয়াতে আৰু ইয়াৰ পৰা যাবলৈ মনে যোৱা নাই মানে ইয়াতে বহুত ঠাণ্ডা ঠাণ্ডা পৰিৱেশ ইমানেই ঠাণ্ডা হাৱা কি ক'ব বহুত সময় হৈ গ'ল ফটো উঠিলোঁ কিবা উঠিলোঁ তেনেকৈ আৰু অলপ সময় আছোঁ ইয়াতে তাৰপিছত ঘৰলৈ যাম তো এইটো হৈছে মেইন মন্দিৰৰ ভিতৰ ভাগ মানে আমিতো ভিতৰলৈ যাব নোৱাৰিলোঁ তো গ্ৰিলৰ বাহিৰৰ পৰা অলপমান ভিডিঅ' কৰিছিলোঁ তো আমি মন্দিৰৰ পৰা ওলালোঁ তো এতিয়া বহুত সময় হৈ গ'ল ঘৰলৈ যাব লাগে এইফালে হোটেল এখনত সোমালোঁ কিন্তু হোটেলখনত ছিট খালী নাই তো এইখনত নহ'ল তো আগলৈ গ'লোঁ আৰু হোটেল বিচাৰি হোটেলত কিবা এটা খাবলৈ আহিলোঁ ৰাতিপুৱা সুধা পেটে আহিছিলোঁতো সেইকাৰণে কিবা পেট পূজা কৰি লওঁ তাৰপিছত এই গাড়ীজন গ'ল নাছিলে তো এইফালে আহি গ'ল আপোনাৰ আইচক্ৰীম আৰু এইফালে আহি গ'ল আপোনাৰ ৰুটি চব্জি তো একদম ভোক লাগি আছে তো একদম খোৱাই উঠা বেলেগ ভিতৰৰ পৰা আহি আমি এতিয়া বৰ্তমান গাড়ীত উঠিলোঁ তললৈ যাব লাগিব বহুত গৰম তামাম এনজয় কৰিলোঁ বহুত গৰম অসহ্য গৰম সেইকাৰণে আৰু বেছি সময় নাথাকোঁ 11টা বজাতে আহিছিলোঁ এতিয়া 2 বাজি গ'ল যাব লাগে আৰু একদম গৰম তো মা দৰ্শন কৰিবলৈ আহিছিলোঁ ভালদৰে দৰ্শন কৰিলোঁ মনৰ ইচ্ছাবিলাক যাতে পূৰণ হয় তাৰ কাৰণে আহিছিলোঁ আমি মন্দিৰৰ পৰা ওলালোঁ তো ভিডিঅ'টো এইখিনিয়ে আছিল ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যিসকলে মোৰ চেনেলত প্ৰথম তেখেতসকলক প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো ধন্যবাদ জয় অসম